আপোনালোকে চাই আছে আনটোল্ড পডকাষ্টৰ বিশেষ ক্লিপছ। এই ক্লিপছত আমি আমাৰ দীঘল পডকাষ্টৰ পৰা যি গুৰুত্বপূৰ্ণ কথা আছে সেইখিনি কথা আপোনাক দেখাবলৈ চেষ্টা কৰিম। ক্লিপছৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ ইয়াতে আমি নতুন নতুন এনেকুৱা পাৰ্টছ আপলোড কৰি থাকিম অন এ ডেইলি বেচিছ। এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কাৰণ তেতিয়া আমি উৎসাহ পাম আৰু ক্লিপছ আপোনালোকৰ ওচৰত আগবঢ়াবলৈ। এই ক্লিপটো এনজয় কৰক। আগতে আপুনি শিক্ষক আছিল নেকি? তো মই যদি একদম কম সময়ৰ ভিতৰত মোৰ জীৱনটো এতিয়ালৈকে আৰু ভৱিষ্যতে বহুত কিবা কিবি হ'ব বাকী আছে, এতিয়ালৈকে কওঁ, মই আমাৰ মা দেউতা আৰু ময়ে ঘৰত, মায়েও এটা সৰু চাকৰি কৰে, দেউতাই এটা বেংকত মানে এনেকুৱা পিয়ন চাকৰি কৰে, তো বিভিন্ন ঠাই ঘূৰি থাকিব লাগে। তো মোক থৈছিল মামাহঁতৰ তাতে। আমাৰ মামাহঁতৰ গাঁওখন আছিল আমাৰ এই পাঠশালা খান্দপাৰা। তো মই থাকোঁতে তাতে মানে লাইন চাইন একো নাছিলে। বৰ্তমানে অলপমান সেই হ'ল বাৰু, কিন্তু বৰ্তমানে সেনেকুৱাই। তো কি হৈছে, এতিয়া তাতে মই এটা এনেকুৱা জীৱন পাইছোঁ, পূৰা গাঁও জীৱন হা। তাতে মই ধৰক গাঁৱত সাঁতুৰিব যাওঁ, তাৰপিছত একদম খোলা আৰু মই স্কুলত যাওঁ, স্কুলত কোনো চেণ্ডেল পিন্ধি নাযাওঁ, সকলোৱে সেনেকৈ যায়, মই সেনেকৈ যাওঁ, গৰুটো লৈ যাওঁ, ৰাস্তাই স্কুলৰ পৰা ঘৰ আহি পাওঁতে 5 মিনিটৰ ঠাই মোক 2 ঘণ্টা লাগে ঘূৰি ক'ৰবাৰ পৰা আহোঁতে হা। তাৰ পৰা মোক তাতে মই ক্লাছ 7ত কৰি মাৰি দিলোঁ ফেইল। তেনেকৈ আৰু কোনে পাছ কৰে এনেকৈ দৌৰি তো ফেইল কৰোঁতে একবাৰ ফেইল কৰিলোঁ, পিছৰ বাৰ আৰু তাতে থাকিলোঁ। কিন্তু তাৰ পিছত মা দেউতাই ভাবিলে লক্ষণ ভাল নহয়, ই লাইফত পাছ কৰিব নোৱাৰে থাকলি। তো মা দেউতাই মোক নলবাৰীত লৈ আহিলে। নলবাৰীত মই লৈ আহি পিনে এখন তাতেও মই চৰকাৰী স্কুলতে নামভৰ্তি কৰিলোঁ। নামভৰ্তি কৰি পিনে তো মই মানে এটা বেলেগ জীৱন পাই গ'লোঁ। তাৰপিছত অলপমান পঢ়াত ভাল হ'লোঁ এতে নলবাৰীত, মানে অলপমান বন্ধ হ'ল, অলপমান মানে নলবাৰী টাউনততো বেলেগ এখন ধুনীয়া পাই গ'লোঁ আৰু। তাতে গাঁও আছিল, এতিয়া অলপমান টাউনত ভাড়া ঘৰত আছোঁ, এতিয়া অলপমান ভাল হ'ল। তেনেকুৱাকৈ নলবাৰী কলেজ, তাৰপিছত মই 2 দিনমান শিক্ষক মাষ্টৰ হ'লোঁ। তাৰপাছত আহি গ'ল জিঅ', চবে ভিডিঅ' কৰিব আৰম্ভ কৰি দিলে। ময়ো বোলো এই ফাৰ্ষ্ট মই দেখিছিলোঁ, মোৰ আগত বহুত এনেকুৱা ক্ৰিয়েটৰ আছিল অসমত, কিন্তু মানে ব্লগ নাছিল। এই শ্বৰ্টছ ভিডিঅ' বহুত আছিল। শ্বৰ্টছ মানে এই ধৰ ষ্টৰি টাইপৰ যি বনাই, তেল চোৰা তেওঁ আছে, অলা ক্ৰেজি, বেতাল হাত, মানে কাহিনী এটা লৈ পিনে মানে। তো মই আৰু তামাম কিছুমান ব্লগ চাইছিলোঁ আগতে, যেনেকৈ কেচি নেষ্টাত ইয়েছ থিয়ৰী বুলি এটা আছে। তো মই বোলো মই এটা কিবা কৰিব পাৰোঁ নেকি, এনেকুৱাকৈ মই 2 ভিডিঅ' বনাই আৰম্ভ কৰিলোঁ। প্ৰথমতে হিট হোৱা নাছিল, তাৰপিছত গৰ্ডৰ স্কুলতো অলপ হিট হ'ল, আৰু এনেকৈ চাইকেল দি বনালোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে বনাই আছোঁ, অলপ আপডেট কৰি সেই আৰু। কিন্তু এই প্ৰথম হিটটো মানে প্ৰথম টাৰ্ণিং পইণ্ট বুলি যোনটো কয়, যে তাৰ পিছৰ পৰা যে হিট লাইনটোত আহি গ'ল, সেইটো কোনটোৰ পৰা হৈছে? এনেকুৱা টাৰ্ণিং পইণ্ট এটাতো নাই, এটাও এনেকুৱা নাই। মই তাৰমানে চিৰিয়েলি অলপকৈ বনাইছোঁ। এতিয়া গৰ্ডন স্কুলতো অলপমান মই ভাইৰেল হৈ গ'লোঁ, কিন্তু মোৰ চেনেলত ভাইৰেল হোৱা নাছিল। এইটো এনে নিউজটো ভাইৰেল হৈছিল যে এনেকুৱা বনাইছিল। মোৰ চেনেলত তেনেকুৱাকৈ ভাইৰেল ভিডিঅ' বুলিবলৈ এটাতে উঠি যাওঁ তেনেকুৱা নহয়, এটা ভিডিঅ' নাই। অলপকৈ বনাই প্ৰথমতে আহিছিল 20,000 ভিউ, লাহে লাহেতো 30 হ'ল, লাহে 40 হ'ল, লাহে ডিম্পু বৰুৱা চেনেলটোত মই এইবিলাক মোবাইলৰ বেটাৰী কেনেকৈ ফুলে, মোবাইলত ডিছপ্লে কোনখন ল'ব, এইবিলাক বনালোঁ। তাৰপাছত ব্লগ আৰম্ভ কৰিলোঁ। তো মোৰ এনেকুৱা পটককৈ ভাইৰেল হৈ যোৱা বস্তু একো নাই। মই লাহে এইটো এনেকৈ মানে গোটেইখিনি মিলি পেলাই উঠাইছে চেনেলটো। এই যোনটো আপুনি ক'লে মোবাইলৰ বেটাৰী হওক এইবিলাক, সেইটো আপুনি ক'ৰ পৰা শিকিলে? সেইটো টেকনিকেল গুৰুজীৰ পৰা। মানে বেলেগৰ পৰা শিকি আপুনি নিজে? মই না ইঞ্জিনিয়াৰিং কৰিছোঁ ভাই, না মই কিবা কৰিছোঁ। তো মইতো হিন্দী ভিডিঅ'বিলাকত কিবা কিবি ইনফৰমেশ্যন পাওঁ, 5টামান এটা টপিকৰ ওপৰত ভিডিঅ' চাই পেলাই সেইখিনি অসমীয়াত ধুনীয়াকৈ কৈ দিওঁ। সেইটো কিন্তু বঢ়িয়া চিষ্টেমটো, বঢ়িয়া চিষ্টেম। মানে তাৰপাছত এইকাৰণে মোক চবে কপি কৰা বুলি কৈছিল, প্ৰথমতে কৈছিল নেকি? এইটো কপি মানে কি, এই পৃথিৱীতটো সকলোৱে কপি কৰি শিকিছে ন চবেই। এতিয়া মই খোজ কাঢ়া কেনেকৈ খোজ কাঢ়া বাৰুতো বোলে ভগৱানে শিকাইছে। যিকোনো বস্তু মানুহে দেখি পালে শিকে, চব বস্তুৱে মানে মানুহে দেখি পেলাই শিকে। তো মই এনেকৈ দেখি পেলাই শিকোঁ। আৰু মই মানে ভালকৈ এটা বস্তু ৰিচাৰ্চ কৰিছিলোঁ। মোৰ আগৰ ভিডিঅ' যদি চাই, যিকোনো এটাই মাইকটোৱে কেনেকৈ কাম কৰে, এইটো মই হিন্দী তামাম ভিডিঅ' চাই পিনে এটা মানে এনেকৈ বনাই লওঁ। মই এনেকৈ অসমীয়াত এনেকৈ বকি দিম, এনেকৈ অলপমান প্ৰিপেয়াৰ কৰে নোট টাইপ পৰা, অলপমান মানে নৰ্মেল ৱৰ্ডত কেনেকৈ হয়, এনেকৈ বকি দি পেলাই এনেকৈ বানাই দিম এনেকুৱাকৈ মানুহে চাই ভাল পায় সেনেকুৱাকৈ। তাৰপিছত ব্লগটো আহিল, ব্লগটোতো একো নালাগে, ব্লগটো নৰ্মেল আৰু চিম্পুল। ষ্টিল ব্লগত এটা বস্তু হয় কি, এটা টেলেণ্ট লাগে হা। এতিয়া বহুতে ৰিচেণ্টলি আমি এজন ইউটিউবাৰৰ লগত এটা ফাৰ্ষ্ট পডকাষ্ট কৰিলোঁ। ইয়াৰে আগত আমি ইউটিউবাৰৰ লগত পডকাষ্ট কৰা নাছিলোঁ। সেই সময়ত মই কমেণ্ট ছেকশ্যনত ভিউজ অজস্ৰ আহিছে, মানুহে গালি পাৰক, মানুহে যি কৰক, ভিউজ অজস্ৰ আহে। কিন্তু কমেণ্টত এটা থাকে যে টেলেণ্ট লাগে, ইউটিউবত কৰিবলৈ টেলেণ্ট নালাগে। মই নিজেও যদি সেই কথাটো ছাপোৰ্ট নকৰোঁ, মই আপোনাৰ পৰা জানিব খুজিছোঁ যে ইউটিউব কৰিবলৈ টেলেণ্ট লাগে নে নাই?
এটা টেলেণ্ট এটা টেষ্ট দুটা বেলেগ বস্তু আছে ইউটিউবত টেলেণ্ট লাগে কিন্তু যদি এণ্টাৰটেইনমেণ্ট বেচিছ মানে যদি সেনেকুৱা বনাব খুজিছে টেষ্টটো ডাঙৰ বস্তু আপোনাৰ চব মানুহৰ এটা এটা টেষ্ট থাকে নে নাথাকে আপুনি এজন মানুহ লগ পাইছে সি অলপ বেকাকৈ হাঁহি দেই এজন মানুহ লগ পাইছে সি অলপ বেলেগকৈ খোজকাঢ়ে তো এই টেষ্টটোই যদি আপোনাৰ যদি বেছি মানুহক এট্ৰেক্ট কৰিব পাৰিছে আৰু সি যদি ভিডিঅ' বনাইছে টেষ্টটো চলি যাব হা এণ্টাৰটেইনমেণ্ট যদি মই কওঁ এডুকেশ্যনততো টেলেণ্ট লাগিব টেলেণ্ট মানে কি অধ্যয়ন লাগিব কিবা এটা বস্তু বুজাই আছোঁ কিবা আছোঁ কিন্তু মোৰ মতে টেলেণ্টতকৈ বেছি মানুহজন কিছুমান মানুহে যি বহুত কষ্ট কৰি ইউটিউবত ভিডিঅ' বনায় কিন্তু যি ভিউ নাহে মানে চাগে সেই তাৰ সি যিটো টেষ্ট তাৰ যিটো মানে ৱে অফ যিয়ে নকয় কিয় সেইটো বস্তু চাগে মানুহক এট্ৰেক্ট কৰা নাই হা তাৰপিছত যোনে মানে অলপমান টেষ্টটো ভাল যায় মানে অলপ কিবা বেলেগ টাইপত তাক এট্ৰেক্ট কৰিছে তাৰ ভিডিঅ' চাই গতিকে টেলেণ্টটো লাগে টেলেণ্ট কিন্তু মোৰ মতে 30%হে বাকী 70% টেষ্ট কিবা এটা আৰু সেইটো কিবা এটা বেলেগ সেই বেলেগটোৱে সেই কৰি যায় 70% খেলি যদি একদম সঁচা কথা কওঁ বাকী এনে ইউটিউবাৰবিলাকে কয় টেলেণ্ট লাগে মোৰ মতে মোৰ নক'ত টেলেণ্ট আছে ভাই মই ক্লাছ 7ত ফেইল কৰা চলি মই নাই সেই টেলেণ্টৰ কথা কোৱা নাই সেই টেলেণ্টৰ কথা কোৱা নাই মানে মই যিটো লেভেলত আপোনালোকে ভাবে বা মানুহবিলাকে ভাবে এই লেভেলত যোৱাৰ কাৰণে যিটো টেলেণ্ট সেইটো টেলেণ্টটো মোৰ মানে যি কয় আৰু কিন্তু তাতকৈ ধৰক কিবা এটা আৰু যিটো বস্তু মানুহে ভাল পাইছে কিবা এটাৰ কাৰণে মই আছোঁ এতিয়া যদি মই আপোনাক সুধোঁ এই কিবা এটা যোনটো বেলেগ আপোনাৰ নিজৰ তাতে সেইটো আপুনি কি বুলি ভাবে নিজৰ তাতে আপুনি কিয় আনতকৈ পৃথক বুলি ভাবে নিজকে আমিতো জানো কিয় বেলেগ নাই সেইটো আৰু মানুহে ভাল পাইছে ধৰক এনেকুৱাকৈ ময়ো এটা বস্তু অধ্যয়ন কৰি ভালকৈ বনাব চেষ্টা কৰোঁ আৰু ময়ো ধৰক এটা বস্তু যাতে সাধাৰণ মানুহে বুজি পায় সেনেকুৱা বুজাব চেষ্টা কৰোঁ কাৰণ সেইটো মই এইকাৰণে পাৰিছোঁ কাৰণ ময়ো সাধাৰণেই আছিলোঁ ন আগতেই মই একদম সৰু থাকোঁতে যেনেকুৱা কথাবিলাক ভাবোঁ যে এখন চাইকেল গিয়াৰ লগোৱা চাইকেল বাপৰে গিয়াৰটোনো কেনেকৈ কাম কৰে এতিয়া সেইটো বস্তুটো চাব লাগিব না এনেকুৱা টাইপত মানে বস্তুবিলাক ভাবি পেলাই বনাওঁ তো সেয়াই চলি আছে